ধুবাই তোৰ উঠবা নাই টেক গেলি মই পুৱাতে উঠছোহে পুৱা চকত যাই কিনে চাহো খাই আহিলোহে বহি আছিলো ভিতৰতে কচোন অলপমান ফুৰি হোৱা এতিয়া যাবি ফুৰিবা বল অলপ ফুৰি হোৱা বল ফুৰি হোৱা মই আহি আছো ৰ অলপমান বল ভাল পাইছিলো সেইটা আজিকালি গুৰুত্বই নিদিয়ে কিয় বা গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ডৰ কথা বাদ দি গাৰ্লফ্ৰেণ্ড নলবি জীৱন এলা চিপ জৰি বা তই গলত জুই থাকে না তই মৰিবাক লাগি যাব লাগিব নলবি জীৱনত লাভ নাই নিজৰ কেৰিয়াৰটোক লৈ ফ'কাছ কৰ গাৰ্লফ্ৰেণ্ড পাছতো আহিবি তই কিন্তু আগতে কেৰিয়াৰ মেইন তই পইচা ইনকাম কৰিলি তাৰপিছত গাৰ্লফ্ৰেণ্ড পানীত পানী এৰি থাকিব কি জানা আজিকালি আপি পইচা ৰাখিয়ে থাকে পইচা নাথাকিলে কোনেও নাথাকে গম পা না মই এটা কিন্তু মই আগতে কেৰিয়াৰটো বনাই ল'ম তাৰপিছত তাইক ঠাণ্ডা মাৰিম গম পাইছা বল অলপমান আগত দি ফুৰি হোৱা মানে কিমান কৰি দেখিবি তোৰ কথাটো নহয় দেই আজিকালি পইচা থাকিলে আপি থাকে মই কেৰিয়াৰটোৱে ফ'কাছ কৰিম সেইটোৱে কয় শিখৰ মানে খুৱাবি ৰ কাষত দোকানখন বহুত বাকী আহিছে এতিয়া দেই নাই নেদেবা আছো না চাচোন দোকানী শিখৰক কৈ দেচোন শিখৰ দিব লাগে তোক আগতে 690 টকা বাকী হৈ আছে আৰু সেইখিনি দিব লক্ষ্য না আৰু তোক শিখৰ দিম তই বেকাৰ চলি কি কৰি মোক পইচা কেইটা দিবি সেইকেইটা মাৰা যাব বুলি ধৰিছোঁ আৰু তোক নতুনকৈ দিম যা শিখৰ ক'ব নালাগে তই আগৰ বাকীখিনি দিবি একে তোৰ কাৰণে ভৰি পৰা দোকানখনত গালি খাব লগা হ'লে কি জানা আজিকালি দিনত পইচা নহ'লে আকৌ নাই পইচাটো মেইন গম পা না দেখিছা না আগতে কেৰিয়াৰটো ফ'কাছ দিলাম আজি দোকানী মই সেনেকৈ ক'ব নালাগে গৈ পইচা ৰাখি সৌৰভ ক'ত আছ তুমি দে আমি যাই আছো দে সৌৰভ কি কৰিছ মানে অলপ বহিছো ৰবা গীটাৰটো আজিও লৈছ মানে মই শিকবা যাম ৰবা এতিয়া অলপ দেৰিকে হয় নেকি ক্লাছ আছে ক্লাছ আছে দে বহে তুমিও দেখো তুমিও শিকা কৰিছ নেকি নাই কাষত থাকি কাষত থাকিবা দে ঠিকে আছে ইয়াতে আহিছিলো এটা গানে শুনে দি এই ৰাস্তাৰ মাজত নাচিম নেকি নাচত কি লাগ আকৌ নহয় নহয় দে দে মাৰা গান মাৰা আৰম্ভ কৰি দে আৰম্ভ কৰিবি ৰ গাবি কি নাহৰে মাত দিয়ে নাহৰে মাত দে ঐ নাহৰ ফুলাৰ বতৰ ঐ নাহৰ মোৰ মৰমত ঐ নাহৰ আহিবি তই বহাগৰ কবৰ ঐ নাহৰ মোৰ মৰমত ঐ নাহৰ বহুত নাচিলে নাচবা নাগে তোৰ লগত এটা কথা আছিলে মোৰ বহি লৈছো আলোচনা কৰিম বহি লৈছো এই কথা মানে জানা না পইচা নহ'লে আজিকালি দিনত আকৌ নাই দিলে কি হ'ল জানানা এন্দৰ ঘৰত গেলো এখন দোকানত শিখৰ কৰিব গেলো বাকী নেদিলাকে বেয়াকে কৈ পঠাইছে পইচা নহ'লে আজিকালি লাভ নাই আকৌ নাই পইচাই মেইন আজিকালি দিনত তাকেতো ইমান দিন বেয়া পাইছি না আমি আমাৰ ফোনবোৰৰ পিছত লাগি থাকি লাভ নাই আমি কাম এটা ধৰো গ'ল তাকেতো ৰ বহুতে গুৱাহাটীক যায় বহুত কিনে কিবা কাৰণে কৰি আছে আমিও গুৱাহাটীক যায় কিবা চেটেল হ'ব পাৰোঁ নেকি আমি দৈ সেইটো কথা ভাবিছোঁ এইটো নাদৈ বা কি কয় এতিয়া যাৱা কিবা এটা কাম কৰো নহ'লে পইচা পাতি নাই আৰু আমি যদি আমাৰ সপোনবোৰত লাগি থাকো আমাৰ চব ৰদ তলৈ যাব আপিৰ কথা পাছত আমি পাছতো পাম কিন্তু আগতে নাই আমি ই যেনে গায়ক হ তই যেনে কিবা বেলেগ হ সেই কথাটোৰ কথা চবৰে বেলেগ বেলেগ সপোন থাকে ন সেইটো সেই সপোনবোৰ যদি আমি হেৰি কৰি থাকো আমাৰ চব বেয়া হ'ব তাকেতো বল ভাই আৰু কিবা কৰো ক'ৰবাত যাওঁ আমি বল দে কথা পাই গুৱাহাটীকে যাৱা ৰ গুৱাহাটীত যাম মই জুবিন দাক লগ ধৰিম জুবিন দাক লগ ধৰিবি জুবিন দাক লগ ধৰিব লাগিব আমিও গোটাকেইটা জুবিন দাক লগ ধৰি কিনে যদি ভাগ্য ভাল যদি লগ পাওঁ পাই কিনে গোটা পাই কিবা এটা বেলেগ কামত সোমাবা এই বল সোমবাৰে আমি গুৱাহাটী যাওঁ বল তে চলিব ইয়াত এটা বহি থাকিলে কি হ'ব এটা কাম কৰা কোৱা দে ফুৰি হোৱা এই নহয় যাম মোৰ ক্লাছ আছে ক্লাছ আছে নেকি ৰাতিপুৱাই লগ কৰিম দিয়া হ'ব তেতিয়া হ'ব দে কষ্ট যাবি নে নাযাওঁ যাম মই অলপ লগত ক্লাছত যাম দে যাতে যাম আমি গধূলি যাবা ফোন কৰিবি দে দে কোথায় হেল্ল' দে হলকা না দেৰি হৈছে ক্লাছত গেলি সৌৰভ আৰু পংকজো ফোন কৰিছি যাই থাকো মই ইমান দেৰি হ'ল তোৰ ইমান ৰখছো
গাড়ীত তেল গৈছি মুটি পেলাই ভৰিছো পইচা যো হ'ব যো যো এতিয়া দেৰি হৈছে যো। তোৰ তাতে কেই টকা আছে এই মোৰ একাউণ্টটোত 2 পইচা মান আছে ৰ হয় নেকি নহবা পইচা থাকিলে মই গাড়ীখন নানাকে থাকো গাড়ীত তেলেই নাই সেইকাৰণে খোজকাঢ়ি আহিছো এই চালা জীৱন ভাই এটা গাৰ্লফ্ৰেণ্ড হৈছিলে কি তাইৰ লগত দুন ফোন কৰা এটা গমেই নাপাওঁ এই কথা পাতিবি ৰ কথা পাতি ডাঙৰ কথা চিকৰ খাবাৰে পইচা নাথাকে তাইৰ লগত কথা পাতি পাম কি মই এতিয়া কি জানা না পইচা লাগে আজিকালিৰ দিনত পইচা নহ'লে একো নাই অলপ আপি চাপি জ্বালা মই দিছোঁ আছে এটা হয় তাই আছে কিন্তু থাকে এটা নামত আছে আৰু কিন্তু একো লাভ নাই আজিকালি পইচাৰ ধান্দা মাৰো মই পইচা হ'লে মই গুচি যাওঁ য'তে পইচা পাওঁ তাকে যাওঁ যিকোনো কাম নহয় এইটো তোৰ গাৰ্লফ্ৰেণ্ড হৈছিল নেকি তাকে তোৰ পাৰিয়ে গৈছোঁ ৰ শুনিয়া নহয় আৰু আগ্ৰচোন আছোন আকৌ আজিকালি ফোনে নকৰ গুৰুত্ব নিদিওঁ মোক মই বেলেগ পালা নেকি এই মই তোমাক পাৰা নাই তুমি মোৰ একদম মনে মনে আছ কিন্তু এই ঘৰত কিবা পইচাৰ প্ৰব্লেম চলি আছে সেইকাৰণে অলপমান টেনশ্যন হৈ আছে কি প্ৰব্লেম হয় কিবা ডাঙৰ প্ৰব্লেম হৈছে নেকি নাই সিমান ডাঙৰ প্ৰব্লেম হোৱা নাই হ'লেও আৰু মই বহুত ভাল পাওঁ তুমি মোৰ মনে প্ৰাণী আছা কিন্তু তোমাক বেছি গুৰুত্ব দি থাকিলে কি হ'ব পাছত জীৱনটো মই কি হ'ব প্ৰথমতে কেৰিয়াৰটোত ফ'কাছ দিওঁ তাৰপিছত তোমাক বিয়া পাতিল ভাল মানে মোৰ ভাল তোমাৰ সুখতে মই সুখী এই যাওঁতো না থ্ৰেডিং কৰি আনি যাওঁ কি কৰ তাতে অলপমান বহু যোৱা ইতি তাতে বহা আমি যাওঁ দে যে এহেঁতক ফোন কৰোঁ এহেঁতে গীটাৰৰ ক্লাছৰ পৰা আহি পেলাক না আপোনাক গুৱাহাটীক যোৱা প্লেনটো সুধো ৰ কৰচোন আছোঁ ৰ ধৰে না ধৰে বা ফোনে নধৰে নহয় ঐ কি কৰিছা এই ঘৰত আছ এটা কাম কৰা এই স্কুলখনৰ সন্মুখলৈকে আহি যাইছো আমাৰ গুৱাহাটীক যোৱা প্লেনটো কৰোঁ দাদা পুতুককৈ আহিবা কিন্তু দাদা আহি থাকা দা কি কৰিবি দে আমাৰ দেৰি হৈছে এই ৰ 2 মিনিট বহুৰা আহি পাম বুলি কৈছে আহিব ৰ আহি আছে 5 মিনিটত নাহিলে চাবি কিন্তু ইমান দেৰি হ'ল তোৰ এই ৰ মোৰ কাপোৰ চাপোৰ পিন্ধা লাগে নেকি কাপোৰ নিলে ইমান দেৰি লাগে তোৰ লাগে অলপ ৰখি আছে না হাতে আৰু এই গুটি মোক ফোন কৰিব লাগিছিল যদি ফোন কৰিছিলোঁ সি আৰু ক'ৰবাত গৈছি ক'ৰবাত গেল বাপো ইমান দেৰি একো নাই দে দেৰি হ'লে খোজকাঢ়ি আহিছোঁ গুটি মাক ফোন কৰিলোঁ সি বোলে ঘৰতে নাই পাৱে লেঠা তুন্ধু মৰিয়ে নাই দে ব তুন্ধে কাবাৰ তাৰপৰা কিবা কৰি হ'লেও পইচাটো জমা কৰ আমি মুঠৰ গুৱাহাটীক যাই কিবা এটা কামত হ'লেও সোমবাই লাগব আমাৰ শিখৰ খাবা কি এতিয়া পইচা নাই গম পাওঁ না তুন্ধে কাম কৰোঁ এই গুৱাহাটীক যাবৰ সময়ত তাই একবাৰ কৈ যাম মই গুৱাহাটীক যাওঁ বুলি এই তাইৰ কথা বাদ দে আপি চাপি মাৰো গ'লি পইচা হ'লে আপি নিজে দাউৰি আহিব গম পাইছ নে নাই আগে কেৰিয়াৰ বনাও তাৰপিছত আপি চাবা নিজৰ কামত ফ'কাছ দিয়া সেইটো হয় কিন্তু যোৱাৰ আগতে তাই একবাৰ কৈ যাম কৈ যোৱাটো বেছি ভাল হ'ব ক'বাতে তোমাৰ আৰু এটা কথা আমি আপি পিছত নুঘূৰো আপি আমাৰ পিছত ঘূৰিব লাগিব একদিন সেনা কাম কৰি পিছত দেখাই দিম পইচা থাকিলে আপি দেখিব পইচা নহ'লে একোৱে নাই সেইকাৰণে গাইজ আপোনালোকে নিজৰ কেৰিয়াৰটো বনাই লওক তাৰপিছত আপি ল'ব ইয়াতে কালি পুৱা ওলবি পুৱা 6টা বজাত যাম গটা পাইতে ঘৰত যায় ঘুমনি কালি পুৱা ওলবি আমাৰ এই বাছখানতে বাছখান 6টা 15 যায় গম পাইছা না গটা পৰা 6টাত আমাৰ ঘৰক লগে আহি যাবি দে হ'ব দে হয় বল এনেটো আহিয়ে বনাই ৰ'দ অলবাৰ হ'ল ৰ কেইটা বাজি চাওঁ ৰ বাপ 6টা বাজিলে মোৰ তাত 15 মিনিট আছে এতিয়ালৈকে আহিবাৰ নাই ইমান দেৰি বা এনে বহুত লেট কৰে ৰ'দে আল্লাহ কেন্দ্ৰ আহিবা বা নাই এতিয়াও ৰ আছি এই কথা আছি কাপোৰ চাপোৰ লৈছে নে নাই লৈছোঁ মোৰখন দি লৈছোঁ ৰখি আছে কিজনী আছে বাপু ইমান দেৰি না দেৰি মাৰিব কিবা যাবা বলে বলে দেৰি হ'ব 10 মিনিট আছে মাত্ৰ বল ইনকে পইচা মেনেজ কৰিছোঁ মই গুৱাহাটীত যাম মাই মই টকা কামাম লগৰ চলি গেছি মাই মানুহে নাই মানুহটো বাদ দি ড্ৰাইভাৰে নাই খেলা বাদ দি বাছ যাব না নাই আজি বাছখন য'তো যাব মই ফোন কৰিছোঁ পুৰা কিন্তু অলপমান দেৰি হ'ব নেকি ৰ'ব তোমাৰে বৰ হেৰি দিয়া তুমি কৈছা ইমান দেৰি হয় চিটটো পাইছা না নাই এতিয়া হ'ব দে আহ দে এনেদৰে বোপাইহঁত গুৱাহাটীলৈ গুচি গ'ল